আরে আপনি জানে বেলা আছে বেলা ইসব মানে ৰবাচোন তোমাৰ খালি সদায় অফিচলৈ যাব মন দেখা কি হ'ল মোৰ যে পাৰ্চৰ পৰা সদায় পইচাবোৰ নোহোৱা হয় ক'ত ৰবাচোন হাল্লা নকৰিবা তোমাৰ পইচা কেইটামান ময়ে লৈছিলো কোনে ন খৰচ কৰিব পাৰে মইহে লৈছিলো মই জানো তুমি যে পইচা লোৱা আৰু সেই পইচাবোৰ দি তাক তুমিয়ে লাইফ পাইছা আৰু বেয়া হোৱাৰ মূল কাৰণ হৈছে তুমি তাক পইচাবোৰ দি সদায় লাইফ গৈ আছা না ৰবাচোন এইটো ধৰা আৰু মোক কালি দিছা দিয়া তাক কিন্তু একো নকবা দেই তুমি কৈ দিছো মই শুনা তাক যে মই ইমান কণৰ পৰা পাইছো গতিকে তাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আমিতো ইমান দিনলৈকে আমাৰ সন্তানৰ কথা ভবাই নাই আৰু তুমি এইবোৰ কি কোৱা হ'ব তুমি বৰ ইমোচনেল ডাইলগ কিছুমান দি থাকা ইমান দেৰি কিয় কিয় মাতিছিলা কোৱা মোক টকা 2000 লাগে পৰহিলে কাম এটা আছে কালে মোক দিবিচোন লাগে বহুত ইম্পৰ্টেন্ট হৈ আছে স্কুলৰ লেকচাৰ মাতিবলৈ মোৰ তাত টাইম নাই মই যাওঁ ৰবা সময় নাই বৌ দাদা গ'ল নে অ বৌ মোক আৰু 1000 টকা লাগে মই জানো ৰাখি থৈছো ৰবা হ'ব দিয়ক হ'ল পইচা দিছো মই তোমাক ঠিকেই কিন্তু এটা কথা তাই আকৌ তোমাক সঁচাকে ভাল পাই নাপায় নে আকৌ সেই পইচা পাবি ধৰ নেকি নাই কি হ'ল কামটো হোৱা নাই নেকি হ'ব পিছত কম বৌ কি থমকে ৰখি আছ মই তোক যে কিবা এটা সুধি আছো তই ক'ব পাৰিছ নাই হা উত্তৰ দে কি কৈ আছ মই কি হ'ল আকৌ দুইটাই লাগিব হলেই নে তোমাৰো যে কাম নাই হ'ব যোৱা তুমি যোৱা তুমি তাক একো ক'বই নিদিয়া একো নাই হ'ব তুমি যোৱাচোন অফিচলৈ যোৱা দেৰি হ'ব যোৱা কৈ আছো এই চবক মানে ফাটি ওলাই একদম মানে মানে আৰু কি হ'ল ৰাতিপুৱা কথাটো কোৱা নাই ৰাতিপুৱা তাইৰ লগত লগ ধৰিলো তাৰপিছত নেক্সট টাইম আকৌ লগ ধৰিলো ধৰাৰ পিছত তাইৰ লগত কথা বতৰা হ'ল তাই যাব বুলি কৈছে তেতিয়া আমি দুটা পলাই যাম হ'ব ঠিক আছে মই হেল্প কৰি দিম ইমান দেৰি কৰিলা যে হ'ব মই যাওঁ
আহিলা অঁ হ'ব দিয়া চাই চিতি যাবা সংযোগ সীমাৰ বাহিৰত আছে কিয় হৈ আছে ইয়াত এই তাইলৈ ফোন মাৰি আছোঁ ফোনে নুঠায় ফোন ৰিচিভ কৰা নাই সেইকাৰণে বহি আছোঁ গ'ল পৰুৱাই এই ৰ মই খবৰ লৈ আহোঁ Madam. Ahora. Vamos, jolly. Vai.